ওয়েলকাম বেক টু এছামিজ লাইভ জিন্তু ইউটিউব চেনেলত প্ৰথমবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। কথাটো হ'ল কি আজি 1 তাৰিখ, গতিকে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ লগত আছে মোৰ বন্ধু বিপ্লৱ। নমস্কাৰ। আমি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মাঘ বিহুৰো শুভকামনা যাচিছোঁ। আমি 1 তাৰিখ বুলি দুইজনে আজি ওলাই আহিছোঁ, ক'ত যাম কিন্তু ক'ব নোৱাৰে। এতিয়া বৰ্তমান আমি গুৱাহাটী হাৱেত আছোঁ। আমি আহি শৰাইঘাট ব্ৰিজ পালোঁ। শৰাইঘাট ব্ৰিজ চাওক, এইখন সেইখন পুৰণাখন যিখনৰ তলেদি ৰেল যায়, মানে আগৰ পুৰণাখন আৰু এইখন নতুনখনত আমি আছোঁ। এতিয়া এইখন নদীৰ ফালে আৰু গৈ আছোঁ আৰু কি কৰোঁ। মোৰ লগৰজনৰ বোলে মুতা লাগিল, মোৰ ইয়াতে নকত মুতিবি, গতিকে আগবাঢ়ি যাওঁ, আগত মুতিম। বলক আমাৰ লগত আহি থাকক, দেখাই আছোঁ আপোনালোকক। আমি এনেকৈ গৈ হাজো হৈ কলিতাকুছি হৈ আৰিকুছি পালোঁ। আৰিকুছিত আমাৰ এঘৰ মানুহৰ ঘৰত সোমালোঁ, আৰু মোৰ শহুৰৰে ঘৰ। তাত আমাৰ শহুৰ দেউতাই কিছুমান মূৰ্তি বনাই, তাকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। বলক চাওক ভিডিঅ'টো। বন্ধুসকল চাওক, এয়া ৰাধা কৃষ্ণৰ মূৰ্তি বনাইছে, সম্পূৰ্ণ কংক্ৰিট শিল বালি দি মানে নিৰ্মাণ কৰে, তেখেতে ঘৰতে নিৰ্মাণ কৰে। এয়া অৰ্ডাৰ অনুযায়ী বনায়, যিকোনো ৰাধা কৃষ্ণ বুলি নহয়, যিকোনো মূৰ্তি বনাব পাৰে। ধৰক বাঘ বা হৰিণ বা হাতী, মহাদেৱ, গৰু, হৰিণ, যিকোনো মূৰ্তি বনায়। সম্পূৰ্ণ শিল বালি দি বনায়। এয়াও শিল বালি দি বনায়, প্লাষ্টাৰ কৰি পেলাই, আৰু শেষত ধুনীয়াকৈ ৰং চং দিবা। এইটো গৰু বনাইছে, গৰুটো মানে আধা হৈ আছে, আৰু এইটো ফাৰ্ষ্ট ৰাধা কৃষ্ণটো বনাই আছে। গতিকে চাওক আৰু কি ধুনীয়া। এই যত্ন কৰিব লাগে, বহুত কষ্ট হয় আচলতে, সৰু কাম ন, লাহে লাহে কৰিব লাগে। গতিকে আপোনালোকৰ যদি কোনোবা প্ৰয়োজন আছে মন্দিৰত বা থাপনাত বহাব যিকোনো মূৰ্তিৰ কাৰণে, আপোনালোকে কমেণ্ট কৰিব পাৰে বা মেছেজ কৰিব পাৰে, বনাই দিব তেখেতে। গতিকে তেখেতৰ পৰা মন্তব্য ল'লোঁ হয়, কিন্তু দুখৰ কথা আমাৰ সৰু দেউতাই কাণেৰে অকণমান কম শুনে, গতিকে মই তাৰ পৰা দুখিত, একো মন্তব্য ল'ব নোৱাৰিম। চ' ময়ে কৈ দিছোঁ আৰু যিকোনো এনেকুৱা ধৰণৰ মূৰ্তি বা শৰাই থাপনা বা শৰাই লাগে, বা আপোনালোকক এনেকুৱা মূৰ্তি লাগে, ষাঁড় গৰু লাগে, বাঘ সিংহ, যিকোনো মূৰ্তিৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। হেল্ল' গাইজ, মই নলবাৰীৰ পৰা কৈছোঁ। এয়া মোৰ দেউতাই বনাইছে, কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে। তো এনেকৈ ভিডিঅ'টো এতিয়া শেষ কৰিলোঁ। সম্পূৰ্ণ হ'লে বাৰু মই আপোনালোকক পুনৰ দেখাম, গোটেইখিনি ছেটটো ৰাধা কৃষ্ণ মহাদেৱ ষাঁড় গৰু গোটেইখিনি দেখাম। গতিকে আজিলৈ বিদায়, সকলোৱে ভালে থাকক, কুশলে থাকক, ধন্যবাদ।